অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত অধ্যাপক অধ্যাপিকাসকলৰ সময়মতে প্ৰমোশ্যনত এটা বাধা আছিলে। নেশ্যনেল মেডিকেল কাউন্সিলৰ ৰুল মতে এটা নিৰ্দিষ্ট সময় কাম কৰাৰ পিছত তেওঁলোকে আন এটা পদলৈ অটোমেটিক প্ৰমোশ্যন পাব লাগে। সিনিয়ৰিটি যেতিয়া মই 3 বছৰ সাপোজ ৰেজিষ্টাৰ কৰিলোঁ, মই বছৰটো ৰুলত থাকিব। মই এটা উদাহৰণ কৈছোঁ। 3 বছৰ যদি মই ৰেজিষ্টাৰ চাকৰি কৰোঁ, পোষ্ট থাকক নাথাকক মই এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব লাগে। যদি মই এছিষ্টেণ্ট প্ৰফেচাৰ 7 বছৰ কাম কৰিলোঁ, এছ'চিয়েট প্ৰফেচাৰ মই হ'ব লাগে। কিন্তু আজিৰ দিনত আমাৰ পদবী নাই কাৰণে আমি সেই প্ৰমোশ্যনবোৰ দিব পৰা নাছিলোঁ আৰু বহুত মেডিকেল কলেজৰ ভিতৰ চৰাত অধ্যাপক অধ্যাপিকাসকলৰ মাজত ইয়াক লৈ এটা অসন্তুষ্টিও আছিল। আজি আমি এছিউড কেৰিয়াৰ প্ৰমোশ্যন স্কিম, তাৰমানে 3 বছৰ পুৰা হ'লে পোষ্ট থাকক বা নাথাকক প্ৰমোশ্যন হ'বই, বা 4 বছৰ পুৰা হ'লে পোষ্ট থাকক বা নাথাকক প্ৰমোশ্যন হ'বই। মেডিকেল কলেজৰ বাবে আজি আমি এছিউড কেৰিয়াৰ প্ৰমোশ্যন বছৰকেইটা মই উদাহৰণস্বৰূপেহে দিছোঁ, ৰুলছত যিটো বছৰ লিখা থাকিব সেইটোৱে হ'ব। আজি আমাৰ কেবিনেটত এছিউড কেৰিয়াৰ স্কিমো আমি মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে আমি অনুমোদন জনাম। ইয়াৰ ফলত আমাৰ মেডিকেল কলেজ কেইখনে অধ্যাপক অধ্যাপিকাসকলে সৰ্বভাৰতীয় মেডিকেল কলেজবিলাকত লাভ কৰা প্ৰমোশ্যন আদিৰ ক্ষেত্ৰত সুবিধা এতিয়া সমানভাৱে লাভ কৰিব পাৰিব। পোষ্ট থাকক বা নাথাকক কোনো